ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ। আফটাৰনুন আপডেটছৰ সৈতে ষ্টুডিঅ'ত মই মঞ্জিত গগৈ। প্ৰথমতে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো নেপালত যি মহাপ্ৰলয়ৰ সৃষ্টি হ'ল, সেই মহাপ্ৰলয়ত সন্ধানহীন হৈ আছে কাৰ্বি পাহাৰৰ দুজনকৈ যুৱক। সন্ধান নাই লাংহিনৰ দৈদাক গাঁৱৰ ঋতুপৰ্ণ ব্ৰহ্ম, মন্ত্ৰী বসুমতাৰী সন্ধানহীন হৈ আছে। সৌভাগ্যক্ৰমে মহাপ্ৰলয়ৰ পৰা ৰক্ষা পৰে সোমেশ্বৰ নাৰ্জাৰী নামৰ আন এজন যুৱক। দুসপ্তাহ পূৰ্বে কামৰ সন্ধানত নেপাললৈ গৈছিল লাংহিনৰ এই তিনিগৰাকী যুৱক। ত্ৰিশুল নদীৰ সমীপৰ এটা কোম্পানীত কৰ্মৰত হৈ আছিল যুৱককেইজন। প্ৰলয়ংকাৰী বানৰ পাছৰে পৰা সম্ভেদ পোৱা নাই এই দলটোৰ দুজন যুৱকৰ বৰ্তমানো সন্ধান নাই। ঘটনাৰ দিনৰ পৰাই বন্ধ হৈ আছে দুয়োগৰাকী যুৱকৰ মোবাইল। ডকমকা আৰক্ষীক যুৱকদ্বয়ৰ নিৰুদ্দেশৰ বিষয়ে অৱগত কৰিছে পৰিয়ালে। চৰকাৰকো শীঘ্ৰেই যুৱক দুজনক উদ্ধাৰ কৰি দিবলৈ অনুৰোধ জনাইছে পৰিয়ালবৰ্গই। নেপালত যি মহাপ্ৰলয়ৰ সৃষ্টি হ'ল, সেই মহাপ্ৰলয়ত শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে, য'ত কাৰ্বি পাহাৰৰ দুগৰাকীকৈ যুৱক সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে। লাংহিনৰ দৈদাক গাঁৱৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী নামৰ যুৱক দুজনৰ বৰ্তমানো সন্ধান নাই। সৌভাগ্যক্ৰমে মহাপ্ৰলয়ৰ পৰা ৰক্ষা পৰিল সোমেশ্বৰ নাৰ্জাৰী নামৰ আন এজন যুৱকৰ। দুসপ্তাহ পূৰ্বে কামৰ সন্ধানত নেপাললৈ গৈছিল লাংহিনৰ এই তিনিওগৰাকী যুৱক। ত্ৰিশুল নদীৰ সমীপতে থকা এটা কোম্পানীত কৰ্মৰত হৈ আছিল যুৱককেইজনে। প্ৰলয়ংকাৰী বানৰ পাছৰে পৰা সম্ভেদ নাই দলটোৰ দুয়োগৰাকী যুৱকৰ। ঘটনাৰ দিনৰ পৰাই বন্ধ হৈ আছে দুয়োৰে মোবাইল ফোনো। ডকমকা আৰক্ষীক যুৱকদ্বয়ৰ নিৰুদ্দেশৰ বিষয়ে অৱগত কৰিছে পৰিয়ালবৰ্গই। চৰকাৰকো শীঘ্ৰেই যুৱক দুজনক উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে পৰিয়ালবৰ্গই। আৰু এই সন্দৰ্ভত চাওঁ আহক আমাৰ হাওৰাঘাটৰ সাংবাদিক গৌতম চান্দাৰ এক প্ৰতিবেদন। হয়, নিশ্চয়কৈ এক দুখৰ খবৰ ক'ব লাগিব, কিয়নো যোৱা 26 তাৰিখে যি অনুৰূপ ঘটনা নেপালত সংঘটিত হৈছিল, যি আকস্মাত যি তিব্বতৰ পৰা নামি আহিছিল পানীৰ ঢল, সেই পানীৰ ঢলত কাৰ্বি আংলং জিলাৰ লাংহিঙৰ যি এই দৈদকৰ অঞ্চলৰ এখন গাঁৱত মই উপস্থিত আছোঁ। আৰু এই গাঁওখনৰ এই ঘৰখনতেই এক হাহাকাৰ অৱস্থা সৃষ্টি হৈছে, কিয়নো 3 দিনৰ পৰা তেওঁলোকে সন্ধান পোৱা নাই তেওঁলোকৰ যি পুত্ৰ। এই ঘৰখনত উপস্থিত আছোঁ, কিয়নো তেওঁলোকে বহিৰাজ্যলৈ নেপাললৈ গৈছিল কামৰ সন্ধানত, আৰু প্ৰায় 10 আগষ্টত তেওঁলোকে নেপাললৈ গৈছিল কামৰ সন্ধানত। এতিয়ালৈকে সন্ধান উলিয়াব সক্ষম হোৱা নাই। যি সোমেশ্বৰ যি নাৰ্জাৰী আছে, নাৰ্জাৰী তাত আছিল, আৰু তেওঁলোকৰ 3জন বন্ধু তেওঁ আছিল। সোমেশ্বৰ নাৰ্জাৰীয়ে তেওঁলোকক জানিবলৈ দিছে ইতিমধ্যে ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী নামৰ যি দুগৰাকী যুৱক আছিল, এই গাঁওখনৰ ইতিমধ্যে সন্ধানহীন হৈ আছে। আৰু আমি কথা পাতিবলৈ যত্ন কৰিম, এজন ঘৰৰ ব্যক্তি আছে। কি ক'ব, নেপালত কাম কৰিবলৈ গৈছিল আৰু ইতিমধ্যে আপোনালোকৰ ঘৰৰ দুজনকৈ এই গাঁওখনৰ ল'ৰা ইতিমধ্যে সন্ধানহীন হৈ আছে, কি ক'ব? হয়, যোৱা 2 সপ্তাহৰ আগতো মোৰ 3টা ভাই, সোমেশ্বৰ নাৰ্জাৰী, ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী বুলি 3টা ল'ৰাই মানে কামৰ কাৰণে বিদেশলৈ মানে ওলাই গৈছিলে, ঘৰৰ বিশেষ অসুবিধাৰ কাৰণে। কিন্তু অকস্মাতভাৱে যে ত্ৰিশুলৰ ৰিভাৰটো মানে বাঢ়ি অহাৰ কাৰণে কাম কৰি থকা সময়ত তেওঁলোকে মানে গম পোৱা নাছিলে, মানে বানপানী যে হৈ আহিছে তেওঁলোকে গম পোৱা নাছিলে। ক'ব গ'লে সেইটো আৰ্টিফিচিয়েল বান। এই বানপানীৰ মানে যেনেকুৱা মানে গম পাই মানে তেনেকুৱা মানে ধৰিবলৈ চেষ্টা কৰিছিল তেখেত। তাৰপিছত মানে সোমেশ্বৰ নাৰ্জাৰী বুলি এটা ল'ৰাই মানে পাহাৰত উঠি যেনে তেনে মানে জীৱনটো বচাবলৈ মানে সক্ষম হৈছে, কিন্তু সি আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে নেপাল চৰকাৰে গম পাইছে কোনটো ঠাইত সি মানে এতিয়া মানে আশ্ৰয় লৈছে, আৰু সেইটো মানে হেলিকপ্টাৰেৰে মানে সেইটো ৰেস্কিউ কৰাৰ কাৰণে এইটো ইতিমধ্যে খবৰটো জনাইছে। কিন্তু এইটো দুটা ল'ৰা এইটো মানে ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী, এই দুটা ল'ৰাটো এতিয়ালৈকে সন্ধান মানে পোৱা নাই। ফোন তেনেকুৱাও মানে যোগাযোগ হোৱা নাই, কোনো ফ্ৰেণ্ড চাৰ্কলৰ লগতো মানে তেনেকুৱা আমি খবৰ পোৱা নাই। গতিকে আমি চৰকাৰক আহ্বান কৰিব বিচাৰিছোঁ, যাতে এই দুটা ল'ৰাটো অতি সোনকালে যাতে সন্ধান ওলাব পাৰে, ৰেস্কিউ কৰিব পাৰে। আৰু যেনে ধৰণৰ আমাক ঘৰৰ পৰা আমাক যদি কিবা এটা ইনফৰমেশ্যন লাগে বা কিবা মানে যদি সুধিবলগীয়া আছে, আমাৰ ঘৰৰ মানে তৰফৰ পৰা মানে যোগাযোগ কৰিব পাৰে। আৰু আমি আহ্বান কৰিছোঁ যাতে চৰকাৰে মানে সুকলমে যাতে ঘৰৰ উভতাই আনিব পাৰে, সেইটোকে আমি কামনা কৰিছোঁ। কাৰণ ঘৰটো খুব মানে বেছি ভাল নহয়, আৰু ঘৰটো বেছি ভাল নোহোৱাৰ কাৰণে
বিদেশলৈ কাম কৰিব যাবলগীয়া হৈছে যদিও সেইটো দুটা ল'ৰাটো যদি ঘৰলৈ যদি আহি নাপায় ভৱিষ্যতলৈ মানে তেওঁৰ লগৰ ঘৰৰ যে সংসাৰ সেইটো মানে চূৰ্ণ বিচূৰ্ণ হৈ যাব তেনেকুৱা আমি ভাবোঁ গতিকে অসম চৰকাৰ বা ভাৰত চৰকাৰ লগতে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলে এই আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট লাংহিন অঞ্চলৰ যি দৈদা গাঁৱৰ এই দুটা ল'ৰাটো যে সন্ধান ওলোৱাৰ যেনেধৰণৰ মানে পদক্ষেপ ল'ব লাগে তেনেধৰণৰ পদক্ষেপ ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ হয় নিশ্চয়কৈ তেওঁলোকে জনাইছে যে দুজনকৈ যুৱক ইতিমধ্যেই নেপালৰ যি বিভীষিকাত সন্ধানহীন হৈ আছে যি প্ৰকাৰে হওক তেওঁলোকক সন্ধান ওলাই দিব লাগে যি মুহূৰ্তত